নমস্কাৰ মোৰ নাম Isfaqul মই যোৱা 10টা বছৰে শিক্ষা জগতৰ লগত জড়িত হৈ আছো যাৰ বাবে মই আজি মোৰ কিছুমান অভিজ্ঞতা আৰু মই দুই এটা কথা আপোনালোকৰ লগত পাতিব বিচাৰো বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মটোৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া নিজৰ কেৰিয়াৰ বাবে চিন্তা কৰি আছে বা যিসকলে নিজৰ উচ্চ শিক্ষাৰ বাবে চিন্তা কৰি আছে মই তেখেতৰ লগত মোৰ দুটামান কথা শ্বেয়াৰ কৰিব খোজো যে আমি সাধাৰণতে আমাৰ জীৱনৰ ডিসিশন বিলাক যেতিয়া লওঁ হয়তো আমি নাজানো কাৰণ আমাৰ বয়স হেতু আমাৰ বহুত কম থাকে যেটো টাইমত আমি ডিসিশন ল'ব লগা হয় বা আমাৰে বুলি নহয় আজিৰ যুগত অসমৰ বহুতখিনি অভিভাৱকেও নাজানে যে কি কোৰ্স আছে বৰ্তমান পাঠ্যক্ৰম কি আছে তেখেতসকলে কৰিব পৰা আমাৰ ছাত্ৰ শিক্ষা জগতৰ লগত জড়িত হৈ থকা বাবে মই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বহুত ৰাজ্য এতিয়ালৈকে ভ্ৰমণ কৰিছো বহুত শিক্ষাৰ্থীক লগ পাইছো বা বহুতো মই শিক্ষাগুৰুসকলক লগ পাইছো তেখেতসকলৰ লগত মই শিক্ষা জগতৰ বহুতখিনি কথা পাতিছো আজিলৈকে কিন্তু মই তেতিয়া অনুভৱ কৰিছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিখিনি প্ৰফেশনাল কোৰ্सेছ তাৰ বাবে জ্ঞান বহুত বেছি কম তেখেতসকলৰ কেৰিয়াৰ সম্বন্ধীয় জ্ঞান বহুত বেছি কম বহুত কম সংখ্যক ছাত্ৰ ছাত্ৰী থাকে যি নিজৰ লক্ষ্যৰ কথা জানে কি পঢ়িলে কি হ'ব ইন ফিউচাৰ কি পঢ়িব লাগে খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী থাকে যিসকলে জানে যাৰ বাবে মই চেনেলটোৰ জৰিয়তে সদায় কিছুমান নতুন পাঠ্যক্ৰমৰ আপোনালোকৰ লগত পাতিবলৈ কাৰণে বিচাৰিম চেষ্টা কৰিম আপোনালোকৰ লগত পাতিবলৈ ধৰি লওক মই যদি কওঁ আজি আৰ্টছৰ ষ্টুডেণ্ট হওক বা সায়েন্সৰ ষ্টুডেণ্ট হওক বা কমাৰ্চৰ ষ্টুডেণ্ট হওক কেনে ধৰণৰ কোৰ্স কৰিলে কি কোৰ্স আছে সেইবিলাক কথা মই আপোনালোকৰ লগত পাতিম ধৰি লওক যদি আৰ্টছৰ ষ্টুডেণ্ট হয় আপুনি ফেশ্বন ডিজাইনিং কৰিব পাৰে আপুনি মাছ কমিউনিকেশ্যন জাৰ্নেলিজম কৰিব পাৰে BCA কৰিব পাৰে BSW কৰিব পাৰে বেচেলৰ অফ ছ'চিয়েল ৱৰ্কত যাব পাৰে বা আপুনি BBA কৰিব পাৰে মেনেজমেণ্ট লাইনত যাবলৈ হ'লে সো এনেকুৱা ধৰণৰ বহুত কোৰ্স আছে আপুনি সায়েন্সলৈ যাওক সায়েন্সত যদি আপুনি ইঞ্জিনিয়াৰিং মেকানিকেল সিভিল ইলেক্ট্ৰনিক এৰোনটিকেল ইঞ্জিনিয়াৰিং বহুতখিনি আছে আপোনাৰ হেল্থ সায়েন্সৰ সেক্টৰত আপুনি নীট দি পেলাই MBBS হওক BDS হওক কেনেকৈ নীটৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে বা আপুনি নীট প্ৰিপেয়াৰ নকৰাকৈ আপুনি হেল্থ সায়েন্সৰ কেনেকৈ কি কোৰ্স কৰিব পাৰে মেডিকেল লেবৰেটৰী টেকনলজি এডভান্স ইমেজিং টেকনলজি আপোনাৰ যেটো ৰেডিঅলজি বুলি কোৱা হয় আপুনি ধৰি লওক আপুনি অপটোমেট্ৰি ফিজিঅথেৰাপি অপাৰেশ্যন থিয়েটাৰ টেকনলজি এনেকুৱা আনলিমিটেড কোৰ্সেছ আছে এগ্ৰিকালচাৰ আছে যিবিলাক মই কৈ অন্ত কৰিব নোৱাৰো আপুনি কমাৰ্চত পঢ়িও আপুনি চাৰ্টাৰ্ড একাউন্টেন্টৰ কাৰণে কোম্পানী সেক্ৰেটাৰী কাৰণে কেনেকৈ নিজকে এন্ট্ৰেন্স বিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিব বা আপুনি BBA কৰিব আপুনি BCom কৰিও আপুনি কি কৰিব পাৰে মই তেনেকুৱা বহুত ধৰণৰ কোৰ্সৰ কথা লাহে আপোনালোকৰ মাজত ডিসকাশন কৰিম যাতে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত অকমান হলেও মই তেখেতসকলক অকমান হলেও নলেজ দিব পাৰো আমাৰ কেৰিয়াৰ সম্বন্ধীয় কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় কিছুমান ডিসিশন হয় দেখে যে মোৰ লগৰ এজনে লৈছে বা মোৰ পেৰেন্টছে ক'ব পেৰেন্টছক কোনবা সাজেষ্ট কৰে এই কোৰ্সটো কৰ বুলি তেনেকুৱা লৈ আৰু যেটো এটা ভুল হৈ যায় তেখেতসকলৰ মাজত যেটো পিছত 3 বা 4 বছৰ পিছত তেখেতসকলে বহুত নিবনুৱা সমস্যাত ভুগিব লগা হয় যেটো কাৰণে আজি অসমৰ নিবনুৱা সমস্যাটো দিনক দিনে বাঢ়ি গৈ আছে কাৰণ প্ৰেক্টিকেল লাইফটো আপোনাৰ কলেজৰ লাইফটোতকে বহুত বেলেগ হয় কলেজত যেটো দেখি আছে হেতু প্ৰেক্টিকেল লাইফ কেতিয়াও নহয় মই এটা হোৰ ভিডিও দেখাম তাৰ পিছত আপোনালোকৰ দুটা কথা আকৌ পাতিম इतने भी नहीं कर ली भूले यार की कर ली कहाँ मिलते हैं ऐसे दोस्त हाँ एक दिन सब कुछ नहीं रहना सब अपने अपने रास्ते निकल जाएंगे पर फिर भी कभी कभी मिल ही सकते हो उतना नहीं जी वही दुनिया दे झमेले नौकरी ढूंढो पैसे कमाओ घर बसाओ ते लाइफ दे इशारों पे नचते जाओ टिमलक लगते टिमलक लग कॉलेज दे गेट दे इस तरफ हम लाइफ को नचाते हैं ते दूजी तरफ लाइफ हमको नचाती है टिमलक लगते टिमलक लग यू नो गुलाबो यूनिवर्सिटी से पास आउट हुए मैंने 5 साल हो गए फिर भी आई एम हियर ओनली मैं समझी नहीं मैंने बस यूनिवर्सिटी में ही रहना है क्यों इधर कैंपस में लोग जानते हैं मैंने डीजे दी इत्थे कोई औकात है लोग कहते हैं डीजे में बड़ी बात है
कुछ करेगा टीचे, लेकिन बाहर दुनिया में अच्छे अच्छे टीचे पिस गए लाखों की भीड़ में। ओके, ভিডিঅ'টো চালে। ভিডিঅ'টো হৈছে ৰং দে বাসন্তী চিনেমাখনৰ এটা সৰু ডাইলগ। ডাইলগখনত যিজন হ'ল আমিৰ খান, সকলোৱে চিনি পাওঁ। তাত এটা কেৰেক্টাৰ তেখেতসকলে অভিনয় কৰিছে ডিজে। ডিজে কেৰেক্টাৰটো আপুনি চিনেমাখন চাইছে, বন্ধুত্ব বহুত ধুনীয়াকৈ দেখুওৱা হৈছে। কাৰণ বন্ধুত্বৰ অবিহনে আমি জীৱনটো এটা বৰিং লাইফ হ'লহেঁতেন। আমি যিটো আমাৰ শিক্ষা জীৱনত আমি বন্ধুত্ব বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু ডিজে এটা কথা কয়, সি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা 5 বছৰ পিছত সি কলেজখন আছে কিহৰ কাৰণে? কাৰণ সি জানে যিখন বাহিৰৰ প্ৰেক্টিকেল ৱৰ্ল্ড হয় সেইখনত সি টিকিব নোৱাৰে। তাৰ দৰে বহুত ডিজে যি প্ৰেক্টিকেল ৱৰ্ল্ডত গৈ পেলাই এতিয়াও যুঁজি আছে, যুঁজি হাৰি গৈছেগৈ। তেনেকুৱা বহুত ঘটনা আছে আমাৰ মাজত, য'ত যুঁজি বহুত ডিপ্ৰেশ্যনত গুচি যায়। কাৰণ আমি যিখন প্ৰেক্টিকেল ৱৰ্ল্ড হয় সেইখন আমি যুঁজিবলৈ হ'লে আমি প্ৰথমতে আমি যিখিনি শিক্ষা জগতৰ আমি যে কলেজ লাইফত আমাৰ ষ্ট্ৰং কৰিব লাগিব নিজৰ কাৰণে। তাৰ বাবে হয়তো মই বহুত ছাত্ৰ ছাত্ৰীক মই কিছুমান গাইড কৰিম, কিছুমান কথা পাতিম আপোনালোকৰ লগত, যাতে আপোনালোকে ক্লাছ 12 কমপ্লিট কৰাৰ পিছত বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত কেনেকুৱা ধৰণৰ কি কোৰ্চ আছে আপোনালোকৰ কাৰণে, যাতে আপোনালোকে যদি আজি আৰ্টছো পঢ়ে, আৰ্টছ পঢ়ি লাগিলে আপুনি যদি BA ছ'চিয়লজিও কৰে। মই বহুতখিনি ছাত্ৰ ছাত্ৰী পাওঁ, অসমৰে হওক বা বাহিৰৰ হওক, যিসকলে ছায়েন্সত আপোনাৰ 90 to 93% পায়ো BA ছ'চিয়লজিৰ নিচিনা সাধাৰণ কোৰ্চ এটা কৰে। কিয় কৰে? মই প্ৰথমতে জনা নাছিলোঁ, যেতিয়া আজি 5-6 বছৰ আগতে। কিন্তু যেতিয়া কথা পাতি গম পালোঁ যে তেখেতসকলে বহুতখিনি এডমিনিষ্ট্ৰেটিভ জব হওক বা এডমিনিষ্ট্ৰেটিভ এক্সাম হওক বা কম্পিটিটিভ এক্সাম হওক, BA ছ'চিয়লজি চিলেক্ট কৰিলে তেখেতসকলৰ কাৰণে সুবিধা হয়, যাৰ বাবে তেখেতসকলে BA ছ'চিয়লজিটো পঢ়িব খোজে। চ' এনেকুৱা সৰু বহুত কোৰ্চ আছে, যিবিলাক কোৰ্চ কৰিলে হয়তো আপোনাৰ নিজৰ কেৰিয়াৰটো আপুনি গঢ়িব পাৰিব। মই সেইটো কাৰণে এই চেনেলটোৰ জৰিয়তে কথা পাতিম আপোনালোকৰ লগত। আশা কৰিম আপোনালোকে মোৰ চেনেলটো চাই থাকিব। মই মাজে আৰ্টছৰ কথাও ক'ম, আৰু আপোনালোকৰ যদি কিবা কিবি কোৰ্চৰ ৰিলেটেড কিবা জানিবলৈ মন আছে তেনেহ'লে মোক এই চেনেলটোৰ জৰিয়তে মোক প্ৰশ্ন কৰিব পাৰিব। মই আপোনালোকক সহায় কৰিম। ধন্যবাদ।